নমস্কাৰ আৰু কেছ ষ্টাডিলৈ স্বাগতম। ভাৰতৰ BRO অৰ্থাৎ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে মাত্ৰ 27 দিনৰ ভিতৰত অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি উলিয়াই এখন দলং। BROৰ দ্বাৰা নিৰ্মিত এই দলংখন অৰুণাচলৰ দাপৰিজত সোৱণশিৰিৰ বুকুত নিৰ্মিত। বৰ্তমান সময়ত এই দলংখনৰ গুৰুত্ব অতি বেছি, কাৰণ এই দলংখনৰ পৰাই চীন আৰু ভাৰতৰ যি সীমা, সেই সীমান্তত ভাৰতৰ জোৱান প্ৰেৰণ কৰা হয়। 420 ফুট দীঘল এই দলংখনে প্ৰায় 40 টন ওজন বহন কৰিব পাৰিব। আমি যদি মেপত চাওঁ তেনেহ'লে এইখিনিতে অৱস্থিত হাংপাং দাদা দলংখন উন্মোচন কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি। এই দলংখনৰ নিৰ্মাণত ADG DPR এটা টুইট কৰিছে যে এই দলংখন LACৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই দলংখনৰ যোগেদি যিমানখিনি সৈনিক আছে তেওঁলোকক বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰাৰ লগতে মেডিকেলৰ ঔষধ পাতিও তেওঁলোকক বহন কৰা হ'ব। কিন্তু আমি এইখিনিতে যদি আলোচনা কৰোঁ যে দলংখনৰ নাম হাংপাং দাদা কি কাৰণে দিয়া হ'ল। চাওক, হাংপাং দাদা হৈছে অসম ৰেজিমেণ্টৰ এজন ভাৰতীয় জোৱান আছিল। 2016 চনত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ লগত যুঁজি তেওঁ শ্বহীদ হয়। এই সাহসী জোৱানজনক 2017 চনৰ জানুৱাৰী মাহত তেখেতক অশোক চক্ৰ সন্মানেৰেও সন্মানিত কৰা হয়। দেশত BROৰ দ্বাৰা নিৰ্মিত দলং অথবা ৰাস্তা অতি গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে কেৱল সীমান্ত অঞ্চলতহে সেইখিনি নিৰ্মাণ কৰে। গতিকে এই ক্ষেত্ৰত হাংপাং দাদা দলংখনৰ উদ্দেশ্য অথবা গুৰুত্ব অতি অপৰিসীম। আনহাতে বৰ্তমান সময়ত ভাৰত আৰু চীনৰ যি সম্পৰ্ক হৈ আছে, সেই সম্পৰ্কক যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে এনেধৰণৰ দলং অথবা ৰাস্তা নিৰ্মাণ কৰাটো সাধাৰণ কথা, কাৰণ ই বৰ্তমান সময়ত বহুত গুৰুত্বপূৰ্ণ। এই দলং নিৰ্মাণৰ উদ্দেশ্য ইতিমধ্যে কৈছোঁ, তথাপিও ভাৰত চীনৰ সীমান্ত অৰ্থাৎ LAC লাইন অফ একচুৱেল কণ্ট্ৰললৈ এই দলংখনৰ যোগেদি অতি কম সময়ৰ ভিতৰত প্ৰায় 3000 সেনাৰ লগতে আৰ্টিলাৰী গানছ আদিৰ দৰে শস্ত্ৰ নিব পাৰিব বুলি উল্লেখ কৰে। গতিকে চীনৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাত এই দলংখনে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। BROৰ তত্বাৱধানত এই দলংখন নিৰ্মাণ কৰা হৈছে, কিন্তু আচলত 2020 চনৰ 17 মাৰ্চত আৰম্ভ হৈ 16 এপ্ৰিলত সম্পূৰ্ণ হোৱা এই দলংখন নিৰ্মাণ কৰে BROৰ তত্বাৱধানত থকা প্ৰজেক্ট অৰুণাংক নামৰ এটা সংস্থাই। প্ৰজেক্ট অৰুণাংক হৈছে অৰুণাচলৰ এটা সংস্থা যাক কণ্ট্ৰল কৰে BRO। ভাৰতৰ প্ৰত্যেকখন সীমান্তৱৰ্তী ৰাজ্যত এনেধৰণৰ প্ৰজেক্ট সংস্থা থকা অতি গুৰুত্বপূৰ্ণ, আৰু ইয়াৰে অৰুণাচলত আছে প্ৰায় 4খন। সেইকেইটা হ'ল ভাৰতাক, অৰুণাংক, ব্ৰহ্মাংক আৰু উদয়াক। অৰ্থাৎ চীন আৰু ভাৰতৰ মাজত যিমানখিনি ৰাস্তা ঘাট বা দলং নিৰ্মাণ হ'ব, এই 4টা সংস্থাই তাক ৰূপায়ণ কৰিব, কিন্তু তাৰ মুৰব্বী হ'ব BRO। এই সংস্থা অৰুণাচলৰ হোৱাৰ বাবে ইয়াক অৰুণাংক বুলি কোৱা হয়। বৰ্তমানলৈ অসম তথা অৰুণাচলত এই সংস্থাই প্ৰায় 1113 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে, আৰু BROৰ কাম সদায় সীমান্তত পথ নিৰ্মাণ কৰা। গতিকে দলংখনৰ বিষয়ে ইমানেই। কি কাৰণে প্ৰয়োজন অথবা কিয় এই দলংখন অতি প্ৰয়োজন সেয়া নিশ্চয় বুজি পালোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু কথা গম পালে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।